অৰ্থাৎ প্ৰমোদ বড়োৱে তেওঁৰ পত্নীৰ নামত থকা 7টা দাগৰ মাটিৰ পট্টা তেখেতে ইলেকশ্যন কমিশ্যনৰ শপতনামাত দাখিল কৰিছে আৰু 9টা দাগত থকা তেওঁৰ যি মাটি সেই মাটি কিন্তু তেওঁ ইলেকশ্যন কমিশ্যনৰ শপতনামাত দাখিল কৰা নাই যদি ইলেকশ্যন কমিশ্যনৰ শপতনামাত এনেকৈ ইচ্ছাকৃতভাৱে কোনোবাই শপতনামাত তেওঁৰ সম্পত্তি লুকুৱাব খোজে তেতিয়াহ'লে এইটো এটা ক্ৰিমিনেল অফেন্স হয় পাৰুল ভৰালী বড়োৰ নামত যদি ইয়াত 7টা দাগত মাটি থকা 3 বিঘা 10 লিচা মাটি থকাৰ তথ্য দাঙি ধৰিছে কিন্তু আমি যেতিয়া তদন্ত কৰি দেখিলোঁ যে তেখেতৰ নামত আৰু বহু বেছি মাটি আছে সেই বহু বেছি মাটি থকাবিলাক মই এতিয়া আপোনালোকক এটা এটাকৈ দেখুৱাম এইখন হ'ল আপোনালোকে নিজে চাওক এইখন হ'ল গাঁৱৰ জৰীপ জমাবন্দীৰ কপি এই জমাবন্দী অনুসৰি ৰঙিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত চাহন গাঁৱৰ 56 নং পট্টাৰ 504 দাগত মাটি আছে তেখেতৰ এক 2 নম্বৰ তেওঁলোকে একেখন পট্টাত আৰু দেখুৱাইছে 499 ডাঙৰ ৰঙিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত চাহান গাঁৱৰ 56 নং পট্টাৰ 499 নম্বৰ দাগত তেওঁৰ মাটি আছে ৰঙিয়া ৰাজহ চক্ৰৰ চাহান গাঁৱৰ 56 নং পট্টাৰ 5 নম্বৰ দাগত তেখেতৰ মাটি আছে আৰু ৰঙিয়া ৰাজহ চক্ৰৰ চাহান গাঁৱৰ 56 নং পট্টাৰ 501 দাগৰ নামতো তেখেতৰ মাটি আছে এই 4টা মাটিৰ তথ্য একেলগতে এই জমাবন্দীৰ কপি আমি আপোনালোকৰ হাতত আজি দাখিল কৰিলোঁ আণ্ডাৰ সেকশ্যন 125A of the Act such concealment attracts punishment up to the 6 months imprisonment যদি এনেকুৱা ধৰণৰ ক্ৰিমিনেল কাম তেওঁ কৰে তেতিয়াহ'লে 6 মাহলৈ তেওঁৰ জেইল হ'ব লাগে ফাইন অৰ বোথ কেতিয়াবা ফাইন দিয়ে কেতিয়াবা 6 মাহলৈ জেইল দিয়ে বা দুইটা দিয়ে 6 মাহ জেইল আৰু ফাইন দুইটা দিয়ে The nomination of such candidates is liable to be cancelled তেওঁলোকৰ নমিনেশ্যনখন কেনচেল হ'ব লাগে তেওঁৰ যিখন নমিনেশ্যন দিছে সেইখন বাতিল হ'ব লাগে ডিছকুৱালিফাইড কৰিব লাগে তেওঁ and if elected the election may be declared void by the honorable high court আৰু যদি কেনেবাকৈ তেওঁ এইটো কথা লুকুৱাই যদি ইলেকশ্যনত জিকিও যায় তেতিয়াহ'লেও তাৰ পৰৱৰ্তী সময়ত তেওঁৰ ইলেকশ্যন বাতিল হ'ব লাগে তেওঁৰ যিটো নিৰ্বাচন সেই নিৰ্বাচনটো বাতিল হ'ব লাগে 2023 চনৰ 1 ডিচেম্বৰ আৰু 2024 চনৰ 22 জানুৱাৰীত এই দুইটা মাটি কিনিছে এই 9টা মাটি কিনিছে তাৰমানে CM হোৱাৰ পাছত তেওঁ 9টা ঠাইত নতুনকৈ মাটি কিনিছে 9টা ঠাইত মাটি কিনিছে তাৰে 2023 চনৰ 1 ডিচেম্বৰত আৰু 2024 চনৰ 22 জানুৱাৰী তেওঁৰ পত্নীৰ নামত 9টা ঠাইত মাটি ক্ৰয় কৰাৰ তথ্য আমি ইতিমধ্যে লাভ কৰিছোঁ ইতিমধ্যে ৰাইজৰ দলে তেওঁ বিভিন্ন ঠাইত কৰা সা সম্পত্তিৰ তদন্ত আমি কৰি আছোঁ আমি খবৰ পাইছোঁ যে তেওঁ দিল্লীতো যথেষ্ট পৰিমাণৰ সম্পত্তি কৰিছে আমি খবৰ পাইছোঁ তেওঁ গুৱাহাটীতো যথেষ্ট পৰিমাণৰ সম্পত্তি কৰিছে আমি খবৰ পাইছোঁ যে তেওঁ গুৱাহাটীত এটা টিভি চেনেলো ক্ৰয় কৰিছে আমি সেইটোও খবৰ পাইছোঁ আৰু বিভিন্ন ঠাইত অসমৰ বিভিন্ন ঠাইত আৰু বিটিআৰ অঞ্চলতো তেওঁ প্ৰচুৰ সম্পত্তি আহৰণ কৰিছে নামে বেনামে প্ৰমোদ বড়োৱে এনেকুৱা ধৰণৰ প্ৰচুৰ সম্পত্তিৰ অধিকাৰী হৈছে সেইকাৰণে আজি আমি প্ৰথম দিনটো হিচাপত তামুলপুৰৰ ডিচিৰ ওচৰত বা ইলেকশ্যন কি কয় আপোনাৰ ৰিটাৰ্নিং অফিচাৰৰ ওচৰত তামুলপুৰ ৰিটাৰ্নিং অফিচাৰৰ ওচৰত ডিষ্ট্ৰিক্ট ৰিটাৰ্নিং অফিচাৰৰ ওচৰত কমপ্লেইন দিছোঁ যে প্ৰমোদ বড়োৱে নিৰ্বাচনী শপতনামাত মিছা কথা কৈ তেওঁ নিজৰ ব্যক্তিগত সম্পত্তি তেওঁ পৰিয়ালৰ সম্পত্তি তেওঁ পত্নীৰ নামত থকা সম্পত্তি লুকুৱাইছে আমি
ষ্টেট ইলেকশ্যন কমিশ্যনাৰ ষ্টেট ইলেকশ্যন কমিশ্যন তাৰমানে কমিশ্যনাৰ ষ্টেট ইলেকশ্যন কমিশ্যন তেখেতৰ হাততো ইতিমধ্যে আমি কমপ্লেইন আপত্তি দাখিল কৰিছোঁ যে প্ৰমোদ বড়োৱে 9টা ঠাইত মাটি কিনাৰ আমাৰ হাতত স্পষ্ট প্ৰমাণ আছে, ডকুমেণ্ট আছে, কিন্তু লগত ডকুমেণ্টটো আমি গাঁঠি দিছোঁ ইলেকশ্যন কমিশ্যনলৈ। আমি তামোলপুৰৰ ডিচিৰ হাততো দি দিছোঁ, আমি কমিশ্যনাৰ আছাম ষ্টেট কমিশ্যনৰ হাততো দি দিছোঁ। 9টা ঠাইত ক'ত ক'ত তেওঁৰ পত্নীৰ নামত মাটি কিনিছে সেইখিনিও দাখিল কৰি দিছোঁ। সেইকাৰণে আমি আহ্বান জনাওঁ যে প্ৰমোদ বড়োৰ ওপৰত কঠোৰতম ব্যৱস্থা ল'ব লাগে আৰু প্ৰমোদ বড়োৰ যি কেণ্ডিডেচাৰ প্ৰমোদ বড়োৰ যি কেণ্ডিডেচাৰ সেই কেণ্ডিডেচাৰ বাতিল কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু যদি বাতিল নকৰে অচিৰে আমি গুৱাহাটী হাইকোৰ্টৰ দ্বাৰস্থ হ'ম আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি কেণ্ডিডেচাৰ সেই কেণ্ডিডেচাৰ বাতিল কৰিবলৈ বাধ্য কৰিম। আনহাতে তেওঁ যি ধৰণে ব্যাপক তেওঁ সম্পত্তি আহৰণ কৰিছে, এই সম্পত্তিবিলাকৰ উৎস কি? এই সম্পত্তিবিলাক কিনিবৰ কাৰণে তেওঁ টকা ক'ৰ পৰা পাইছে? এই সম্পৰ্কেও CM ভিজিলেন্সক আমি তদন্ত কৰিবলৈ দাবী জনাইছোঁ। আৰু যদি CM ভিজিলেন্সে ইয়াৰ তদন্ত নকৰে, হিমন্ত বিশ্ব শৰ্মাই যদি ইয়াৰ তদন্ত নকৰে, তেতিয়াহ'লে অচিৰে আমি CBIক ইয়াৰ তদন্ত কৰিবৰ কাৰণে আমি ৰাইজৰ দলৰ তৰফৰ পৰা স্মাৰকপত্ৰ প্ৰদান কৰিম, হেঁচা প্ৰদান কৰিম আৰু প্ৰয়োজন হ'লে আমি আন্দোলন কৰি তুলিম। গোটেই সম্পত্তিৰ লিষ্টটো সি দিয়া নাই, ইয়াত কমপ্লেইন আমি দিবলৈ ওলাইছোঁ, দিবই। এইটো যদি কেঞ্চেল নহয় আমাৰ কোনো আপত্তি নাই, কেঞ্চেল নহ'লেও আমাৰ আপত্তি নাই, কিন্তু কেছটো আমি দিমেই আৰামছে। আজি 2টা বজাৰ ভিতৰত কেছটো হ'ব, কোকৰাঝাৰত একটা আৰু তামোলপুৰত একটা। ইলেকশ্যন কমিশ্যনে কি একশ্যন লয় নলয় ইহঁতৰ কথা আইনগতভাৱে আমি একো ক'বলৈ নাযাওঁ, কিন্তু ই যদিও কেঞ্চেল নহয় প্ৰমোদ বড়ো এনেই হাৰি আছে 2টা সমষ্টিত।